নমস্কাৰ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'লৈ আৰু আজি এই ভিডিঅ'টিৰ জৰিয়তে অসমীয়া নিবনুৱা যুৱক যুৱতীসকলৰ বাবে খুবেই এটা ভাল খবৰ লৈ আহিছোঁ কিয়নো আজি অসম চৰকাৰৰ ফালৰ পৰা এখন জাননী প্ৰকাশ কৰে চাকৰিক লৈ আৰু আপোনালোকে শুনিবলৈ পাইছিলেই যোৱা কেইমাহমান পূৰ্বে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰে কৈছিলে যে অসমত পুনৰ জুলাই মাহৰ ভিতৰত ২২,০০০ পোষ্ট মুকলি কৰি দিয়া হ'ব আৰু বহুতে মুখত শুনিবলৈ পাইছিল ২৫,০০০ পদ দিয়া হ'ব বুলি কিন্তু এবাৰ ২২,০০০ ২৫,০০০ নহয় এবাৰ ওলাব ৩৫,০০০ পদ হয় ঠিকই শুনিছে অহা ছেপ্টেম্বৰ মাহৰ 10 তাৰিখৰ ভিতৰত এই পদসমূহৰ বিজ্ঞাপন প্ৰকাশ পাব আৰু কোনকেইটা বিভাগত ওলাব ৬টাকৈ বিভাগত ওলাব আৰু কোনকেইটা বিভাগত ওলাব আপোনালোকক তাকে আজি জনাম গতিকে ভিডিঅ'টো শেষলৈকে চাই থাকিব আৰু বিভাগ কেইটা হৈছে গৃহ বিভাগত ৪,০৯৮টা ৯৭টা স্বাস্থ্য বিভাগত ৫,১০৫টা শিক্ষা বিভাগত ১০,২৯৯ PNRD ওলাব ১১৭৬ গ্ৰেড 3 ওলাব ৭,০৭৩ গ্ৰেড 4 ওলাব ৪,৯৩৯ টোটেল হ'ব আপোনালোকৰ ৩২,৬89টা গতিকে খবৰটো পাই কেনেকুৱা পালে নিশ্চয়কৈ কমেণ্টৰ জৰিয়তে জনাবলৈ নাপাহৰিব আৰু যিসকলে প্ৰিপাৰেশ্যন এতিয়াও কৰা নাই কৰি থাকক আপোনালোকে প্ৰিপাৰেশ্যন কিয়নো যেহেতু কম্পিটিশ্যন বহুত টাফ হ'ব গতিকে আপোনালোকে প্ৰিপাৰেশ্যন আৰম্ভ কৰি দিয়ক গতিকে খবৰটো পাই কেনেকুৱা পালে জনাবলৈ নাপাহৰিব থেংক ইউ ফৰ ৱাচিং আৰু খবৰসমূহ পাই গ'লে ছাবস্ক্ৰাইব কৰি